আমি বিশেষকৈ পাঁচনৈ চেৰফাং ব্লক কমিটি হিচাপে UPPLৰ আমি খুব সুখী, কিয়নো আজিৰ দিনটোত আমাৰ বিভিন্ন ৰাজনৈতিক দলত থকা কৰ্মীসকলে নিজৰ নিজৰ দল ত্যাগ কৰি UPPLত যোগদান কৰিছে। আৰু এই কথাই আমাক এইটোকে সূচাইছে যে UPPL জনসাধাৰণৰ ৰাইজৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে। যোৱা 4টা বছৰৰ যি চৰকাৰ, এই চৰকাৰে জনসাধাৰণ সন্তুষ্ট হ'ব পৰা কাম কৰিব পাৰিছে। আৰু সেইকাৰণে আজি ৰাইজে স্বতঃস্ফূৰ্তভাৱে UPPLত যোগদান কৰিবলৈ আহিছে। আজি 500তকৈ অধিক বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মীসকলে নিজৰ নিজৰ দল ত্যাগ কৰি পেলাই আহিছে। আমি খুব সুখী হৈছোঁ আৰু অহা দিনত এই সমষ্টিৰ ফলাফল ভাল হ'ব। আজিৰ এই কাৰ্যই ইয়াকে সূচাইছে। আমি বিচাৰোঁ এই অঞ্চল উন্নত হওক, কাৰণ পাঁচনৈ চেৰফাং যিহেতু পিছপৰা অঞ্চল হয়, বহুতো গাঁও এতিয়াও নতুনকৈ অন্তৰ্ভুক্ত হোৱা, নতুনকৈ ৰেভিনিউ ভিলেজ হিচাপে ডিক্লেয়াৰ কৰা হৈছে, কিছুমান আকৌ ফৰেষ্ট ভিলেজ হিচাপে নতুনকৈ তেওঁলোক যে সেইখিনি অঞ্চলত যে গাঁও আছে, এই কথাখিনি চৰকাৰে নতুনকৈ স্বীকৃতি দিছে। আৰু বেছিভাগ অঞ্চল আমাৰ বাগান অঞ্চল আছে, আৰু বাগান অঞ্চলত বসবাস কৰা ৰাইজৰ আৰ্থ সামাজিক অৱস্থা খুব বেয়া। আৰু এইখিনি আমি যাতে পৰিৱৰ্তন কৰিব পাৰোঁ, আৰু সেইখিনি পৰিৱৰ্তন কৰিবৰ কাৰণে আমাক অন্ততঃ UPPLে চৰকাৰ গঠন কৰাটো আমি উচিত দৰকাৰ বুলি অনুভৱ কৰিছোঁ। আৰু ৰাইজৰ যিখিনি সঁহাৰি, সেই সঁহাৰি আমাক ইয়াকে সূচাইছে যে অহা নিৰ্বাচন আমি ভাল ফল লাভ কৰিম আৰু এই অঞ্চলৰ পৰা আমাৰ প্ৰতিনিধি যাব।